এখন এখন পৃথিৱী নহয় জানো মোবাইল মানে পৃথিৱী পৃথিৱী মানে মোবাইল কাৰণ ইয়াত যেতিয়া আমি মোবাইলটো খুলি দিম তেতিয়া আমি গোটেই পৃথিৱীখন ইয়াত দেখা পাওঁ নহয় জানো আৰু কোন মানুহে কি কৰি আছে কি দি আছে সকলো বস্তু আমি গম পাওঁ নহয় জানো গতিকে আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা মই লৈ আহিছোঁ আপোনালোকলৈ আৰু যিহেতু ভাইৰেল ফিভাৰ হৈছে মোৰ স্বাস্থ্যটো বৰ ভাল নহয় সেইকাৰণে মই বেছিকৈ কথা পাতিবলৈ অকণ মোৰ প্ৰব্লেম হৈছে সেইকাৰণে মই আপোনালোকক কেইটামান ফানি ভিডিঅ' কেইটামান মানে আপোনালোকৰ হাঁহিৰ খোৰাক যোগাবলৈ কেইটামান অকণমান ইম'চনেল কৰিবলৈ তেনেকুৱা টেঙা মিঠা সকলো মিক্স কৰি পেলাই কেইটামান ভিডিঅ' ক্লিপ লৈ আহিছোঁ দেখুৱাবৰ কাৰণে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথমতে মই আমাৰ যিবিলাক ফেষ্টিভেল থাকে সেই ফেষ্টিভেলবোৰত কেতিয়াবা কি হয় শোভাযাত্ৰা ওলোৱা হয় প্ৰচেছন পাৰ্টি ওলোৱা হয় নহয় জানো গতিকে সেই প্ৰচেছন পাৰ্টিবিলাকত কিছুমান কলা কৌশল প্ৰদৰ্শন কৰা হয় কিছুমান নৃত্য প্ৰদৰ্শন কৰা হয় গতিকে বাহিৰা দেশৰ এটা নৃত্য এজন ব্যক্তিয়ে দুটা দল লৈ বাৰ্বি দল লৈ দুটা বাৰ্বি দল লৈ ইমান সুন্দৰ নৃত্য কৰি প্ৰচেছন পাৰ্টি মানে শোভাযাত্ৰাত গৈ আছে গতিকে মই সেইখিনিকে অলপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাওক এইজনে আকৌ নাৰিকলজোপাৰ তলতে ষ্টেজ প্ৰগ্ৰাম আৰম্ভই কৰিলে চাওকচোন ৰ'ব এই দা কটাৰী যে বনায় কমাৰজন তেওঁক এজন সহায়কাৰী লাগে নহয় জানো এইডাল টানিবলৈ গতিকে এনেকুৱা এজন সহায়কাৰী আপোনালোকে ক'ৰবাত দেখিছেনে চাওকচোন তেওঁক কেনেকুৱা সহায় কৰিছে লুঙিৰ পেচত মানে বান্ধি পেলাই তেওঁ সহায় কৰিছে চাওক এজন বাপুৰা কম নহয় আকৌ এজনীক লৈয়ে মানুহৰ অৱস্থা বেয়া হৈ গৈছে এওঁ এজনী দুজনী নহয় চাৰিজনীক লৈ সপোন দেখিছে চাৰিজনীক লৈ চাওক এইগৰাকীয়ে আকৌ চৰকাৰক জাৰিয়ে পেলালে মানে ভালকৈ ধোন দিছে চাওক ৰাস্তাটো আমাৰ অনুদান দিছে 1000 টকা 1200 টকা মিঠাতেল কিনিবলৈ গ'লে লাগে 200 টকা গেছ ভৰাবলৈ গ'লে লাগে 1200 টকা 1200 টকা যদি গেছটোতে লাগে বাকী বস্তুখিনি কাম মুঠু চুবাম নেকি এতিয়া মই যিটো দেখুৱাবলৈ গৈ আছোঁ এগৰাকী বোৱাৰী হ'বলৈ ভাৰতীয় বোৱাৰী হ'বলৈ ইমান হেঁপাহ ইমান ইচ্ছা সুদূৰ পাকিস্তানৰ পৰা তেওঁ 4টি সন্তান লৈ আহি ভাৰত পালেহি ভাৰতৰ বোৱাৰী হ'বলৈ গতিকে সেই মানুহগৰাকী আৰু তেওঁৰ ল'ৰা ছোৱালী দুটা কেনেকৈ ভাৰতৰ হৈ তেওঁলোকে ধনী দিছে সেইখিনি অলপ দেখুৱাব বিচাৰিছোঁ চাওক मेरी हिंदी अच्छी इसलिए कि मैं इनसे बात करती थी ना हमें 3 साल बात करते हुए गया समय दिन रात और इनकी भाषा इनकी दोस्त फ्रेंड वगैरह से बात होती तो यही भाषा सुनने को मिलती थी आमतौर पे मासूम बच्चे जो सीमा के साथ पाकिस्तान से हिंदुस्तान आए हैं कुछ दिन पहले ये पाकिस्तानी थे अब ये हिंदुस्तानी है आप देख सकते हैं क्या नाम है राज पहले क्या नाम था फरहान मिलने के लिए अच्छा और यहाँ के लोग भी बहुत अच्छे हैं अच्छा कैसे पता चला अच्छे लोग हैं यहाँ के बहुत अच्छे हैं अच्छा पहले वाले अब्बू का पता है कौन है? सब भारत माता की जय किसने बताया जिंदाबाद जिंदाबाद हिंदुस्तान जिंदाबाद আৰু ৰ'ব মানুহ আৰু কুকুৰৰ বন্ধুত্ব আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ চাওক এটা কুকুৰক মানুহজনে কেনেকৈ বুকুত সাৱটি ধৰি পেলাই শুই আছে আৰু সেয়েহে স্থানীয় মানুহে তেওঁক কৈ পেলালে টাৰ্জন অথবা ৰাজেশ খান্নাৰ লগত তুলনা কৰিছে চাওকচোন এজন মানুহ আৰু এটা কুকুৰৰ সহাৱস্থা দেখাত দৃশ্যটো তেনেই সাধাৰণ যেন লাগিলেও এই দৃশ্য এতিয়া আৰু সাধাৰণ হৈ থকা নাই কিয়নো নীৰৱ এই দুই প্ৰাণীৰ মৌনতাৰ আঁৰত লুকাই আছে বহু কাহিনী বহু বাৰ্তা হয় কাৰোবাৰ মতে তেওঁ তাৰ
ডাৰ্জনৰ নিচিনাই পুৰা কুকুৰ লৈ কিনে ফুৰি থাকে আৰু কুকুৰৰ মানে এনেকুৱা না কুকুৰটো মানুহটোক এৰিয়ে নিদিয়ে তাৰ লগতে থাকিব তাক খেদাই দিলেও কুকুৰটোৰ লগতে থাকে তাই আন কাৰোবাৰ মতে তেওঁ হেনো হাতী মেৰে সাথীৰ ৰাজেশ খান্না হাতী মেৰে ছাতি এই ৰাজেশ খান্না তেনেকাই কুকুৰটো সি এৰি নাযায় বহু মাহৰ পৰা এইদৰেই গুৱাহাটীৰ এটা ব্যস্ত পদপথেই ঘৰ হৈ পৰিছে টাৰ্জান আৰু টাৰ্জানৰ লগৰীৰ দুগৰাকী বিদেশী পৰ্যটক আৰু তেওঁবিলাকে প্লেনত গৈ গৈ বা ট্ৰেইনত জাৰ্ণি কৰি কৰি তেওঁবিলাকৰ চাগে আমনি লাগিলে এইবাৰ তেওঁবিলাকে ইচ্ছা কৰিলে মহৰ গাড়ীত উঠিবলৈ আৰু যেতিয়া মহৰ গাড়ীত দুয়োটাই উঠিলে মহটোৱে অকণমান মানে হুকা পিছলা কৰিবলৈ ধৰিলে আৰু মহটো যাবলৈ ইচ্ছা নকৰিলে আৰু অৱশেষত তেওঁবিলাকৰ ৰিকুৱেষ্ট মানি মহটো তেওঁবিলাকক আগবাঢ়ি লৈ গুচি গ'ল চাওক You driver, sorry. There's a bike time. You can go. How do you go? Go straight. Go straight. Okay. Good. Hoi. Ghost traffic. এইজনে কি কৰি পেলালে চাওকচোন ষ্টেডিয়ামখনত অত মানুহৰ মাজত কি কাম কৰিলে আঙঠিয়াতে উলিয়ালে আৰু চবৰ আগত দিলে তেওঁক ৰিং চেৰিমনি কৰি শেষৰ ভিডিঅ'টো হ'ল এজন বন্ধুক ভাত খাবলৈ মাতিলে আৰু নলে গলে লগা যিহেতু খুব বন্ধুত্ব সম্পৰ্কৰ ৰিলেশ্যন আছে গতিকে ভাত এসাঁজ খাবলৈ মাতিলে আৰু সেই বন্ধুজন সিদিনাখন ঘৰত নাই তেখেতৰ বান্ধৱীয়ে তেখেতক ভাতকেইটা খোৱাবলৈ কেনেকুৱা আল পইচা ধৰিলে অকণমান চাওকচোন মিঠাও খাবি আৰু কিছি মিঠা পাঁচবাৰ খাবি আৰু বেয়া নাপাবি আৰু মই গৰম মুঠি বনাইছো আৰু গৰম মুঠি বনাইছো আমি আকাৰ অলপ টকা অলপ খাবা আৰু মিঠাও গতিকে এইখিনিকে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ অকণমান মই ভাবোঁ আপোনালোকক অলপ হ'লেও হাঁহিৰ খোৰাক যোগাবলৈ চেষ্টা কৰিলোঁ লগতে ময়ো অলপ এনাৰ্জি ল'লোঁ ঠিক আছে গতিকে এনেধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব